নমস্কাৰ সকলোকে মই কাজল কৰা মোৰ আন এটি নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোকে সকলোৱে ভালেই আছে হেলদি হৈ আছে আৰু মোৰ ব্লগছবোৰক চাই জুনে জুনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত থ্যাংক ইউ আৰু জুনে ধৰক নতুনকে মোৰ ব্লগবোৰ চাই আছে তেওঁলোকেও গৈ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেন্ট শেয়াৰ কৰিব যদি মোৰ ব্লগছবোৰ আপোনালোকৰ ভাল লাগে আৰু আজিৰ ব্লগটোক চাই কেনে যদি আপোনালোকৰ কোনোবাৰ কিবা কোৱেশ্চন থাকে মোক খুদিব কাৰণে মোক আপোনালোকে কমেন্টত খুদিব মই ডেফিনেটলি আপোনালোকৰ ৰিপ্লাই কৰিম কমেন্টবোৰ চাই তো দিয়ক এতিয়া বেছি দেৰি নকৰো ব্লগটো এতিয়া ষ্টাৰ্ট কৰি দিও আৰু আজি মোৰ এই ব্লগটো মেকআপ কিট এসেনশিয়ালস ফৰ বিগিনাৰ্ছৰ কাৰণে হয় জুনে এতিয়া ধৰক নতুনকে মেকআপৰ কোৰ্স শিকি আছে বা মেকআপ ধৰক জুনে কৰিব বিচাৰে কিন্তু কি প্ৰডাক্টছবোৰ নিজৰ কিটত থব লাগে হেতু নেজানে তো তেওঁলোকৰ কাৰণে মই এই ব্লগটো লৈ আনিছো তো আপোনালোকে এনেকৈ ব্লগটোক এণ্ডলৈ চাই যাই থাকিব স্কিপ নকৰিব প্ৰডাক্টছৰ বিষয়ত কৈ দিও যে কোনটো প্ৰডাক্টছ আমাৰ কিটত আমাৰ বিগিনাৰ্ছবোৰে থব লাগে তো আপোনালোকে ডায়েৰীত লিখি ল'ব আৰু জুনে ধৰক মনত থাকে তো ভাল কথা তো ময়শ্চাৰাইজাৰ ৰাখিব ফাউন্ডেশন ৰাখিব প্ৰাইমাৰ ৰাখিব কম্পেক্ট পাউডাৰ ৰাখিব লিপষ্টিক কাজল মাস্কাৰা আইব্ৰো কিটৰ প্যালেট আইশ্যাডো প্যালেট কিছুমান ব্ৰাশেছ ৰাখি ল'ব তো এইকিটা বস্তু হলে আপোনালোকৰ কিটত ইনাফ তো জুনে এতিয়া নতুনকে মেকআপৰ কোৰ্স শিকি আছে বা জুনে ধৰক নিজৰ মেকআপ কৰি লৈ নিজৰ সেলফ মেকআপ কৈছো আৰু এভৰিডে মেকআপ হল হেবোৰ কৰি মানে লৈ যাব বিচাৰে কবাত তো তেওঁলোকেও এটলিষ্ট এইখিনি প্ৰডাক্ট হলে সব কৰিব পাৰিব প্ৰেক্টিসও কৰিব পাৰিব জুনে ষ্টুডেন্টস হয় মেকআপৰ বা জুনে ধৰক নিজৰ সেলফ মেকআপ এভৰিডে মেকআপ কৰিব বিচাৰে তেওঁলোকৰো এইখিনি প্ৰডাক্টে নিজৰ কিটত থলে একদম মানে ইনাফ তো এতিয়া মই ব্ৰাশৰ কথা কৈ দিও আইশ্যাডো ব্ৰাশটো দুটা থলে হল এটা হল আপোনাৰ যেটো আমি আইশ্যাডো লগাও আৰু এটা হল আপোনাৰ হল ব্লেন্ডিং ব্ৰাশটো আইশ্যাডোৰ এই দুটা ব্ৰাশ ললে হল আইশ্যাডো ব্ৰাশ এটা আৰু আইশ্যাডো ব্লেন্ডিং ব্ৰাশ এটা এই দুটা ব্ৰাশ থলে হল আৰু ক্ৰীম বেস প্ৰডাক্টছবোৰ ব্লেন্ড কৰিবৰ কাৰণে আপোনালোকে যদি ফাউন্ডেশন ব্ৰাশ যদি না ৰাখে ফাউন্ডেশন ব্লেন্ডিং ব্ৰাশ যদি না ৰাখে তেতিয়া হলে বিউটি ব্লেন্ডাৰ ৰাখিলেও চলি যাব বিউটি ব্লেন্ডাৰ ৰাখিলেও চলি যাব বিউটি ব্লেন্ডাৰ কেনেকুৱা হয় ফাউন্ডেশন ব্ৰাশ কেনেকুৱা হয় আৰু যোনটো মই এতিয়া আইশ্যাডো ব্ৰাশৰ কথা কৈছো এইগিটা কেনেকুৱা হয় মোৰ আগৰ ব্লগত মই অলৰেডি প্ৰডাক্টছবোৰ দেখাই আপোনালোকক ব্লগ মই বনাইছোৱে দিছোৱে মই আপোনালোকক মোৰ আগৰ ব্লগটোত তো সেই কাৰণে এতিয়া মই বৰ্তমান ইয়াতে এনেকৈ প্ৰডাক্টছবোৰ একো দেখুৱা নাই মই কৈ আছো যে কি প্ৰডাক্টছ আৰু কি ব্ৰাশেছ হলে আপোনালোকৰ বিগিনাৰ্ছৰ কাৰণে আপোনালোকৰ কিট একদম ইনাফ হয় তো জুনে চাব বিচাৰে মোৰ আগৰ ব্লগটোত গৈ আপোনালোকে চাব পাৰে তো ঠিক তেনেকৈ এইবোৰ হলে আপোনালোকে নিজৰ প্ৰেক্টিসবোৰ কৰিব পাৰিব মেকআপৰ আৰু জুনে ধৰক নিজৰ সেলফ মেকআপ বা এভৰিডে মেকআপ কৰিব বিচাৰে তেওঁলোকৰো এইখিনি প্ৰডাক্টছবোৰ হলে তেওঁলোকে নিজক ৰেডি কৰি যাবলৈ পাৰিব খালি কথাটো এইটোৱে যে ফাউন্ডেশন আপোনালোকে নিজৰ স্কিন টোনৰ লগত কোনটো মেচ কৰে হেতু ফাউন্ডেশন ৰাখিলেই হল জুনে ধৰক নিজৰ সেলফ মেকআপ বা এভৰিডে মেকআপৰ কাৰণে ৰাখিব বিচাৰে এইখিনি কিট তো ফাউন্ডেশন বিশেষকৈ নিজৰ স্কিন টোনৰ লগত মেচ কৰা ফাউন্ডেশনে আপোনালোকৰ কিটত ৰাখিব আৰু বিগিনাৰ্ছ সকলকো কৈছো জুনে ধৰক নতুনকৈ এতিয়া মেকআপৰ কোৰ্স শিকি আছে তেওঁলোকেও নিজৰ স্কিন টোনৰ লগত মিলা ফাউন্ডেশনে ৰাখিলে হল কিটত আৰু নহলে বা জুনে মেকআপ কোৰ্স শিকি আছে তেওঁলোকক মই এটো কৈছো যে তিনটা শেড আপোনালোকে ৰাখিব ফাউন্ডেশনৰ ডাৰ্ক মিডিয়াম লাইট এই তিনটা শেডৰ আপোনালোকে যদি ফাউন্ডেশন ৰাখে তেতিয়া হলে আপোনালোকে বহুত শেড এই তিনটা শেডে দিয়ে বনাই আপোনালোকে মেকআপৰ প্ৰেক্টিস কৰিব পাৰিব তো এইখিনিয়ে আপোনালোকে লিখি থলেই থাকে আজিকালি মাৰ্কেটত বহুতো প্ৰডাক্টছবোৰ পোৱা যায় একদম ৰিজনেবল প্ৰাইজৰ পৰা হাই ৰেঞ্জৰ প্ৰাইজলৈকেও প্ৰডাক্টছবোৰ পোৱা যায় তো এতিয়া জুনে বিগিনাৰ্ছ হয় জুনে প্ৰেক্টিসৰ কাৰণে প্ৰডাক্টছবোৰ নিজৰ কিটত ৰাখিম বুলি ভাবিছে তেওঁলোকে চাগে এটোও ভাবে যে আমি কোনটো ৰেঞ্জৰ প্ৰডাক্টছবোৰ আমাৰ কিটত আমি ৰাখিলে ভাল হয় চাওক মই যদি কওঁ তো প্ৰেক্টিসৰ কাৰণে তো প্ৰডাক্টছবোৰ এটা ৰিজনেবল প্ৰাইজৰ হলেও চলি যায় যেহেতু আমি প্ৰেক্টিস কৰিম আৰু বাকিটো এতিয়া আপোনালোকৰ ওপৰত ডিপেন্ড কৰে যে আপোনালোকে একদম কম ৰেঞ্জৰ প্ৰডাক্ট ইউজ কৰে প্ৰেক্টিসত নে আপোনালোকে দামী প্ৰডাক্ট ইউজ কৰে প্ৰেক্টিসত হেতু
আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কিন্তু এজ আ মানে মেকআপ আৰ্টিষ্ট মই এইটোৱে ক'ব পাৰোঁ যে বিগিনাৰ্ছসকলে ৰিজনেবল প্ৰাইজৰ মেকআপ কিটো ৰেডি কৰি মেকআপৰ প্ৰেক্টিছবোৰ ধুনীয়াকৈ কৰিব পাৰি আৰু এতিয়া যদি মাৰ্কেটত চাবলৈ গ'লে ৰিজনেবল প্ৰাইজৰ ফাউণ্ডেশ্যনৰ পৰা এতিয়া মই যিখিনি আপোনালোকক মই মেকআপ কিটত কি প্ৰডাক্ট আপোনালোকৰ থাকিব লাগে বিগিনাৰ্ছৰ কাৰণে মই যোনবোৰ প্ৰডাক্টছৰ আপোনালোকক মই নামবোৰ ক'লোঁ সেই প্ৰডাক্টবোৰ আপোনালোকে মাৰ্কেটত 200ৰ পৰা 1000লৈকেও পাব তো বিগিনাৰ্ছৰ কাৰণে মই এইটোৱে কওঁ যদি আপোনালোকে ভাবে যে কেনেকুৱা প্ৰডাক্ট কিমান ৰেঞ্জৰ আমি ৰাখিব পাৰোঁ বা ৰাখিব লাগে তো মই একদম ইজিলি কৈ দিওঁ যাতে আপোনালোকৰ ইমান কনফিউজন নহয় ইমান বুজোঁতে কষ্ট নহয় তো মানে আপোনালোকে 100 টকাৰ পৰা 1000ৰ ভিতৰত বাজেটটো বনাব পাৰে প্ৰত্যেকটো প্ৰডাক্টৰ যোনটো মই প্ৰডাক্টবোৰ আপোনালোকক কৈছোঁ ফাউণ্ডেশ্যন মাস্কাৰা লিপষ্টিক কাজল যিবোৰ মই কৈছোঁ সেইবোৰ আপোনালোকে 100 টকাৰ পৰা 1000ৰ ভিতৰত যি আপোনালোকে জিঅ' প্ৰডাক্টৰ মানে কোনোবাৰ হয়তো 300 হ'ব পাৰে কোনোবাৰ 200 হ'ব পাৰে কোনোবা এটাৰ 250 হ'ব পাৰে তেনেকুৱাকেও আপোনালোকে মিলাই কেনে কিছুমান ভাল প্ৰডাক্ট লৈ আপোনালোকৰ কিটটোক ৰেডি কৰিব পাৰে তো সেইটো আপোনালোকে চাই ল'ব কাৰণ মাৰ্কেটততো বহুত কোম্পানীৰ বহুত ব্ৰেণ্ডৰ বহুত ভাল এনেকৈ প্ৰডাক্ট ওলাই গৈছে 200 টকাটো পায় 300 টকাটো পায় 350 টকাটো পায় আইশ্বেডোবিলাকো 240 245 250 ৰেঞ্জত বহুত ভাল প্ৰেক্টিছ কৰিবৰ কাৰণে আইশ্বেডোবোৰ আপোনালোকে মাৰ্কেটত পাব কালাৰবিলাক আপোনালোকে চাই ল'ব যে আপোনালোকৰ নিউড কালাৰৰ লাগে নে নিয়ন কালাৰৰ পেলেট লাগে আইশ্বেডৰ সেইবিলাকতো আপোনালোকে চাই ল'বই পাৰিব ধুনীয়াকৈ তো হেনেকুৱা আৰু কথাবোৰ যেতিয়া আপোনালোকে মেকআপ কিট ল'ব সেইটো আপোনালোকে আপোনালোকৰ বাজেট বনাই ল'ব যে আপোনালোকে কিমানৰ পৰা কেনেকুৱা বাজেটত মিলাই আপোনালোকে প্ৰডাক্টবোৰ কিনিব খুজে তাৰপিছত সেই হিচাপতে আপোনালোকে প্ৰডাক্টছবোৰ লৈ ল'লে হ'ল আপোনালোকৰ মেকআপ কিটৰ কাৰণে তো একদম সিম্পল ইমান আপোনালোকে কনফিউজ নহ'ব একদম সিম্পল মই আগতো ক'লোঁ তো আপোনালোকৰ যদি কিবা এনেকৈ এইবোৰৰ ক্ষেত্ৰত যদি খুদিব লগা থাকে আপোনালোকে মোক কমেণ্ট কৰিব মই ডেফিনেটলি আপোনালোকক মই ৰিপ্লাই কৰিমেই আপোনালোকে একদম ফিল ফ্ৰী হৈ মোক খুদিব পাৰে তেনেকুৱা একদম ইজি হয় তো এইবোৰ প্ৰডাক্টবোৰ ৰাখি আপোনালোকে নিজৰ মেকআপৰ প্ৰেক্টিছবোৰ যোনে এতিয়া নতুনকৈ মেকআপৰ কোৰ্চ শিকি আছে শিকিব পাৰিব কাৰণ কিয় আজিকালি বহুত এনেকুৱা গুৱাহাটীত হৈছে যে মানে মেকআপৰ কোৰ্চ শিকাৰ সময়ত একাডেমীৰ পৰাই প্ৰডাক্টছবোৰ প্ৰভাইড কৰে তো তেওঁলোকে এতিয়া কি কৰে তাতে যায় একাডেমীত যাই কেনে প্ৰডাক্টছবোৰ লৈ ধুনীয়াকৈ মেকআপৰ প্ৰেক্টিছ কৰি লয় কিন্তু তেওঁলোকে ঘৰত নিজৰ এনেকৈ মেকআপৰ কিট কিন্তু ৰেডি নকৰে তো ঘৰত তেওঁলোকৰ প্ৰেক্টিছ কৰা নহয় তো এইটো কিন্তু বহুত ডাঙৰ মানে মিষ্টেক হয় আপোনালোকৰ যোনে এইটো কামটো কৰে যে আপোনালোকে একাডেমীত যাই প্ৰেক্টিছ কৰি আহে আৰু ঘৰত আপোনালোকে নিজৰ মেকআপৰ কিট ৰেডি নকৰে তো আপোনালোকে একদম ৰিজনেবল প্ৰাইজৰ হ'লেও এইখিনি যোনটো প্ৰডাক্টবোৰ মই কৈছোঁ ৰেডি কৰি আৰু আপোনালোকে ঘৰতো ঠিক তেনেকৈ প্ৰেক্টিছ কৰিব যেনেকৈ আপোনালোকে একাডেমীত প্ৰেক্টিছ কৰে এইটো বহুত মাষ্ট হয় কাৰণ আপোনালোকে যিমান প্ৰেক্টিছ কৰিব আপোনালোকৰ সিমানে হাতত স্পীড আহিব মাৰ্কেটত যাব অলপ মাৰ্কেট ঘূৰিব তাতে যিহেতু বহুত এনেকুৱা শ্বপ থাকে মাৰ্কেট ঘূৰিব অলপ প্ৰডাক্টৰ নলেজো ল'ব এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক ব্ৰাছ যদি পাৰে আপোনালোকে অলপমান ভাল ব্ৰেণ্ডৰ ব্ৰাছে ল'ব পাৰে কাৰণ কিয় কম দামী ব্ৰাছ ল'লে ব্ৰাছৰ মানে কি হয় আমি কেইদিনমান ইউজ কৰাৰ পিছতে ব্ৰাছৰ ব্ৰিচেছবোৰ মানে ওলাব ধৰে যেতিয়া আমি মেকআপ কৰোঁ আমাৰ ফেচত কি হয় সেই ব্ৰিচেছবোৰ মানে লাগি ধৰে তো সেইকাৰণে মই এইটোৱে ছাজেষ্ট কৰোঁ আপোনালোকে যদি ব্ৰাছ যদি ল'ব বিচাৰে তো আপোনালোকে অলপ ভাল ব্ৰাছতে ইনভেষ্ট কৰিব পাৰে কাৰণ কিয় বৰ্তমানটো আপোনালোকে সেই ব্ৰাছ লৈ কিনে প্ৰেক্টিছ কৰিব কিন্তু যেতিয়া আপোনালোকে মেকআপৰ অৰ্ডাৰ্ছ ল'ব সেই সময়তো আপোনালোকে সেই ব্ৰাছবোৰ লৈ আপোনালোকৰ কামতো আপোনালোকে লৈ যাব পাৰিব আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটোক চাই ভাল পাইছে আৰু এনেকেই মই আকৌ লগ পাম মোৰ আন এটি নতুন ব্লগৰ লগত তেতিয়াহ'লে আজিলৈ ইমানেই ধন্যবাদ